Hello everyone, মই জিমাকলিতাই আজি পুনৰ আপোনালোক সকলোকে মোৰ চেনেল গ্ৰীণ স্পেচেছলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। আৰু আজি মই আপোনালোকৰ মাজলৈ এনে এবিধ ফাৰ্টিলাইজাৰ লৈ আহিছো যি আপোনাৰ সকলোবোৰ ফ্লাৱাৰিং প্লান্টছৰ বাবে খুবেই উপকাৰী আৰু ই হ'ল বানানা পিল ফাৰ্টিলাইজাৰ অৰ্থাৎ কলৰ বাকলিৰে প্ৰস্তুত কৰা এবিধ ফাৰ্টিলাইজাৰ য'ত ভৰপূৰ মাত্ৰাত পটাছিয়াম আৰু কেলছিয়াম পোৱা যায়। গতিকে আহক আমি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। আজি আমি প্ৰস্তুত কৰিম লিকুইড ফাৰ্টিলাইজাৰ। গতিকে তাৰ বাবে প্ৰথমে আমি কলৰ বাকলিখিনি এনেদৰে 3-4 দিনৰ বাবে ৰ'দত শুকুৱাই ল'ব লাগিব। আৰু যেতিয়া কলৰ বাকলিখিনি এনে ধৰণে শুকাই যাব সেই সময়তে আমি এইখিনি জাৰ এটাত ভৰাই ইয়াত পানী দি দিব লাগিব। আৰু এনেদৰে ইয়াক এদিনৰ বাবে ৰাখি দিব। যদি বিচাৰে ইয়াক বেছি দিনলৈ যেনে 3-4 দিনৰ বাবে ৰাখি থৈও তাৰ পিছতো ইয়াৰ ব্যৱহাৰ কৰিব পাৰে। আৰু 3-4 দিনৰ মূৰত ইয়াৰ পানীৰ ৰংটো অলপ কাঢ়া হৈ উঠিব। আৰু এনেদৰে যিকোনো ৱাটাৰিং কেন বা জাগত কলৰ বাকলিৰ পানীখিনি দি ল'ব আৰু লগতে ইয়াত 2 গুণ পানী মিহলাই ল'ব। যদি আপোনালোকে এদিনৰ বাবে ৰাখি থৈ ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত সম পৰিমাণে পানী মিহলাই ব্যৱহাৰ কৰিব। মই 4 দিনৰ বাবে থৈছিলোঁ গতিকে মই 2 গুণ পানী মিহলাই লৈ ব্যৱহাৰ কৰিছোঁ। আৰু এনেদৰে আপোনাৰ সকলোবোৰ ফ্লাৱাৰিং প্লান্টছ যেনে গোলাপ, নাৰ্জী, জবা আদিৰ লগতে জলকীয়া, বিলাহীটো ইয়াৰ প্ৰয়োগ কৰিব পাৰে। মন কৰিব যাতে মাটিখিনি সম্পূৰ্ণ শুকাই থাকিলেহে এইবিধ ফাৰ্টিলাইজাৰ দিয়ে যেন। ইয়াক 15-20 দিনৰ মূৰে মূৰে ব্যৱহাৰ কৰিব। দেখিব আপোনাৰ গোলাপ, জবা আদিত খুব ধুনীয়া ধুনীয়া ফুল ফুলিব। আৰু যিহেতু ই এবিধ সম্পূৰ্ণ অৰ্গেনিক ফাৰ্টিলাইজাৰ আৰু আমি ইয়াক কিচেন ৱেষ্টৰ পৰা প্ৰস্তুত কৰিব পাৰোঁ গতিকে ইয়াক সকলোৱে ঘৰতে কোনো খৰচ নোহোৱাকৈ প্ৰস্তুত কৰি ব্যৱহাৰ কৰিব পাৰে। আৰু পুনৰ আপোনালোকে সেই একে কলৰ বাকলিখিনি 2-3 বাৰলৈ ব্যৱহাৰ কৰিব পাৰে। গতিকে আজিলৈ ইমানেই। আশা কৰোঁ মোৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব।